নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ বুলি সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। যোৱা 22 তাৰিখৰ পৰা অম্বুবাচী আমতিৰ কাৰণে ৰাশিফল বন্ধ ৰখা হৈছিলে। আজি আকৌ দিব ওলাইছোঁ। আজি হৈছে আহাৰ মাহৰ 11 তাৰিখ, ইংৰাজী জুন মাহৰ 26 তাৰিখ, বুধবাৰ, ভাস্কৰাব্দ 1431, শকাব্দ 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:36 গৈ 14 ছেকেণ্ডত। সূৰ্যাস্ত হ'ব আবেলি 6:15 25 ছেকেণ্ডত। আজি তিথি হৈছে কৃষ্ণপক্ষৰ পঞ্চমী তিথি। নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ, যোগ হৈছে বিষ্কুম্ভ যোগ, কৰণ হ'ব কৌলৱকৰণ। আজি শিশুৰ জন্ম হ'লে কুম্ভ ৰাশি হ'ব, বৈশ্য বৰ্ণ হ'ব, দেৱাৰী গণ হ'ব, কুম্ভীৰৰ অস্থি হ'ব, অগ্নি যোগ হ'ব, অষ্টোত্তৰী ৰাহুৰ দশা, বিংশোত্তৰী মংগলৰ দশা। আবেলি 3:08 যোৱাত মনুষ্যৰ অস্থি, বিংশোত্তৰী ৰাহুৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ লাভ কৰিব। আজি কাৰোবাৰ মৃত্যু হ'লে কোনো দোষ নাথাকে। আজি দক্ষিণ দিশত কোনো শুভযাত্ৰা নাই। আজি যদি শুভকৰ্ম চোৱা যায়, জাতকৰ্ম, নামকৰণ, গৰ্ভধাৰণ, নতুন কাপোৰ লোৱা, ক্ৰয় বিক্ৰয়, গ্ৰহ পূজা ইত্যাদি আছে। আজি বেল খোৱা নিষেধ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। মেঘ ৰাশিৰ যদি চোৱা যায়, আজি মনত কিছু এলাহ ভাৱ বৃদ্ধি পাব, কিন্তু ধন বিভিন্ন প্ৰকাৰে অহা যোগ দেখা যায়। গৃহত অতিথিৰ আগমন ঘটিব পাৰে, অৰ্থ কিছু লাভৰ যোগ। বিদ্যাত কিন্তু অতি শুভ লাভ কৰিব হ'ব ফল। পাৰিবাৰিক দিশত কিছু অশুভ থাকিব। প্ৰেমত আনন্দৰ যোগ, কৰ্মত সুনাম লাভ কৰিব। স্বাস্থ্যত উন্নতিৰ যোগ আছে আৰু বন্ধুৰ পৰা সঁহাৰি লাভ কৰিব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ, খেতিয়কসকলৰ কাৰণে আজি সুনাম দিন আৰু যিকোনো খেতি কৰিলে আজি লাভ কৰিব। সহায় আৰু আনৰ পৰা সহায় লাভ কৰিব। মহাসুখ লাভ কৰাৰ যোগ দেখা যায়। কৰ্মত সাফল্য যোগ দেখা যায়। প্ৰমোচনৰ যোগ দেখা যায়। ধন লাভৰ যোগ দেখা যায়। বিদ্যাত শুভ ফল লাভ কৰিব। প্ৰেমত আনন্দ থাকিব। স্বাস্থ্যৰ কিছু অসুবিধা থাকিব। সৰু সুৰা জ্বৰ কাহ মূৰৰ বিষ হ'ব পাৰে। শুভ ৰং হৈছে চিত্ৰ বিচিত্ৰ বা পখৰা। শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি কিছু ভ্ৰমণত কষ্টৰ যোগ আছে। যিকোনো যাত্ৰা কৰিলে বুধ গ্ৰহৰ নাম ল'ব, তেতিয়াহ'লে শুভ ফল লাভ কৰিব। কিছু ৰাজভয়, শত্ৰু ভয় আছে। শত্ৰুৰ পৰা কিছু অনিষ্ট হোৱা যোগ দেখা যায়। ধন টকা পইচাৰ ক্ষেত্ৰত কিছু শুভ ফল লাভ কৰিব। বিদ্যাত মধ্যম ফল লাভ কৰিব। পাৰিবাৰিক দিশত কিছু অশান্তিৰ যোগ দেখা যায়। প্ৰেমত শুভ ফল লাভ কৰিব। গতিকে স্বাস্থ্যৰ কিছু অসুবিধা থাকিব সৰু সুৰা। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 3। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক কিছু কষ্ট হ'ব পাৰে। বন্ধুৰ সৈতে কিছু বিবাদ হোৱা যোগ দেখা যায়। সৰু সুৰা বেমাৰৰ যোগো দেখা যায়। বিশেষ কিছু ক্লেশ থাকিব। অনিদ্ৰা হ'ব পাৰে। ভাল টোপনি নাহিব পাৰে। ধনৰ কাৰণে কিছু আনৰ লগত সৰু সুৰা তৰ্ক বিতৰ্ক হ'ব পাৰে। কিছু সাৱধানে থকাটো বহুত দৰকাৰ। বিদ্যাত কিছু শুভ ফল লাভ কৰিব। পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব। প্ৰেমত শুভ ফল লাভ কৰিব। স্বাস্থ্যত উন্নতি হ'ব। শুভ ৰং হৈছে কমলা ৰং, শুভ সংখ্যা হৈছে 7। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ যিসকলৰ ঋণ আছে, ঋণ পৰিশোধ কৰাৰ কাৰণে শুভ সময়। গতিকে ঋণ পৰিশোধ কৰিব পাৰিব। কিছু ক্ষেত্ৰত আয় বৃদ্ধিৰ যোগ দেখা যায়। যিকোনো দ্ৰব্য লাভৰ যোগো দেখা যায়। স্ত্ৰী লাভ হ'ব। যিসকলে বিয়া বাৰুৰ ক্ষেত্ৰত আগবাঢ়িব খোজে আগবাঢ়িব পাৰে। যিহেতু সপ্তমত চন্দ্ৰ থাকিব, অতি শুভ ফল লাভ কৰিব। আৰু যদি চোৱা যায় বিদ্যাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব। প্ৰেমত শুভ ফল লাভ কৰিব। আনন্দ লাভ কৰিব। কৰ্মত শুভ থাকিব। স্বাস্থ্যত উন্নতি হ'ব। শুভ ৰং হৈছে বগা ৰং, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ কন্যা ৰাশি।
কন্যা ৰাশি জাতক জাতিকাসকলৰ গৃহত কিছু চোৰৰ ভয় থাকিব, গতিকে চোৰৰ কাৰণে কিছু সাৱধান থাকিব। সাৱধান থাকিলে কোনো অসুবিধা নহয়। বিত্ত টকা পইচা লাভৰ যোগ দেখা যায়। পাৰিবাৰিক সুখ লাভ কৰিব, স্বাস্থ্যৰ উন্নতি হ'ব, কৰ্মত সুনাম থাকিব, কৰ্মক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব, সৰু সুৰা প্ৰমোচন যোগ দেখা যায়, কৰ্মত উন্নতিৰ যোগ দেখা যায়, ব্যৱসায় বাণিজ্যত উন্নতিৰ যোগ দেখা যায়। যিসকলে ব্যৱসায় কৰি আছে বন্ধুৰ পৰা আনন্দ লাভ কৰিব। শুভ ৰং হৈছে পাতল সেউজীয়া, শুভ সংখ্যা হৈছে 1। এতিয়া আছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আমোদ প্ৰমোদ থাকিব আজি, গতিকে কিছু ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব। আৰু চোৱা যায় কিছু কাৰ্য হানিৰ যোগ দেখা যায়। সৰু সুৰা দুখ হতাশা শোক থাকিব, কিন্তু ধন টকা পইচাৰ ক্ষেত্ৰত লাভৰ যোগ, বিদ্যাত শুভ ফলে লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দৰ যোগ লাভ কৰিব, কৰ্মত মধ্যম ফল লাভ কৰিব। স্বাস্থ্য কিছু অৱনতি থাকিব, যেটা মই প্ৰথমতে কৈছোঁ। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ নতুন প্ৰেমত কিছু সঁহাৰি লাভ কৰিব, গতিকে নেত্ৰপীড়া চকুৰ কিছু অসুখ হোৱা দেখা যায়। উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰা দেখা যায়। মানসিক কিছু অশান্তি থাকিব, গতিকে ধনৰ ক্ষেত্ৰত কিছু অশুভ থাকিব, টকা পইচাৰ ক্ষেত্ৰত অলপ চিন্তাৰ ভাৱনা হ'ব পাৰে। কৰ্মক্ষেত্ৰত কিছু শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, প্ৰেমত শুভ ফল লাভ কৰিব, আনন্দৰ যুগ। স্বাস্থ্যত কিছু উন্নতি হ'ব, ব্যৱসায়ত কিছু উন্নতিৰ যুগ দেখা যায়। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 6। এতিয়া আছোঁ ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ কামৰ সন্ধান লাভ কৰিব। যিসকলে কৰ্মৰ কাৰণে কিছু আগবাঢ়ি আছে তেওঁলোকে কৰ্মৰ সন্ধান লাভ কৰিব, গতিকে কৰ্মৰ কাৰণে কিছু উন্নতিৰ যুগ দেখা যায়। আৰু দ্ৰব্য কিছু লাভৰ যুগ, অপ্ৰত্যাশিতভাৱে অৰ্থ লাভৰ যুগ, কামৰ চেষ্টাত সাফল্য, বিদ্যাত শুভ ফল লাভ কৰিব, বিদ্যাত সাফল্য থাকিব, গতিকে প্ৰেমত আনন্দ থাকিব, পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, স্বাস্থ্যত শুভ ফলে লাভ কৰিব। শুভ ৰং হৈছে পাতল হালধীয়া বা কমলা, শুভ সংখ্যা হৈছে 1। এতিয়া আছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ অভিনেতা অভিনেত্ৰীসকলৰ কাৰণে শুভ দিন, আশা পূৰণৰ যুগ, ধনৰ কিছু লেনদেনত কিছু অশুভ থাকিব, গতিকে লেনদেন কৰোঁতে কিছু সাৱধান থাকিব, টকা পইচা কিছু যোৱা যুগো দেখা যায়, গতিকে কিছু উন্নতিত বাধা থাকিব, চাই চিতি চলিব। পাৰিবাৰিক দিশত শুভ ফলে লাভ কৰিব, প্ৰেমত মধ্যম ফল লাভ কৰিব, গতিকে কৰ্মত অলপমান খেলি মেলি হ'ব পাৰে, চাই চিতি থাকিব। স্বাস্থ্য কিছু শুভ ফলে লাভ কৰিব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 5। এতিয়া আছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ছাত্ৰ ছাত্ৰীসকলৰ আনন্দৰ যুগ। যিসকলে ছায়েন্স বা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যিকোনো ক্ষেত্ৰত আগবাঢ়িব পাৰিব, বহুত শুভ ফল লাভ কৰিব, অৰ্থ লাভৰ যোগ দেখা যায়। বস্ত্ৰ কিছু ভাল লাভ, ধুনীয়াকৈ লাভ হ'ব। সুনিদ্ৰা, ভাল টোপনি আহিব আপোনালোকৰ, সুখাদ্য লাভ কৰাৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত শুভ ফল লাভ কৰিব, কৰ্ম সাফল্য থাকিব, প্ৰেমত আনন্দ থাকিব। শুভ ৰং হৈছে ক'লা, শুভ সংখ্যা হৈছে 6। এতিয়া আছোঁ মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি কিছু সৰু সুৰা ৰোগ দেখা যায়, কিন্তু দাম্পত্য সুখ লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ, যিকোনো ক্ষেত্ৰত আগবাঢ়িলে আজি শুভ ফল লাভ কৰিব। সৰু সুৰা ভ্ৰমণ যোগ দেখা যায়, গতিকে যদি ক'ৰবাত যাব ইচ্ছা কৰে যাব পাৰে, অতি শুভ যোগ আপোনালোকৰ ভ্ৰমণৰ কাৰণে। প্ৰেমত অতি শুভ, আনন্দ লাভ কৰিব, প্ৰেমত কিন্তু শুভ ফল লাভ কৰিব, আনৰ পৰা সঁহাৰি লাভ কৰিব, বন্ধুৰ পৰা সহায় লাভ কৰাৰ যোগ দেখা যায়। স্বাস্থ্য কিছু উন্নতি হ'ব, ধনৰ কিছু উন্নতি হোৱাৰ যোগ দেখা যায়। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 1। যিসকল জাতক জাতিকাই নিজৰ আখৰা গোষ্ঠী সৰণি দেখুৱাব বিচাৰে দেখুৱাব পাৰে, আৰু আখৰা গোষ্ঠী বনাব বিচাৰিলে বনাব পাৰে। যিহেতু হাতে বনোৱা পকোৱা আখৰা গোষ্ঠী পাব, আৰু কিতাপ আকাৰতো আপোনালোকে লাগিলে পাব ধুনীয়াকৈ। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।